এয়া সৰু সৰু বিলাহী গছ, এইবিলাক বিলাহী গছ আৰু লগতে এইবিলাক চুকা শাক। মাছেদি খাই বৰ মস্তি লাগে। ঘৰতে কৰা এই খেতিখনৰ তলৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ' লৈ। আৰু এই ভিডিঅ'টো চাই থাকিব। লাউটো দেখিছে নহয়, লাউটো সেয়া লাউ, পানীলাও আৰু লাগিলে আহি যাব আমাৰ ঘৰত, দি দিম। গতিকে এয়া নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ এই নিজৰ খেতি, মানে এইখন ঘৰতে কৰা খেতিখন একচুৱেলি বিজনেছৰ কাৰণে কৰা নাই, এনে খোৱাৰ কাৰণে কৰিছিলোঁ আমি ঘৰতে। গতিকে আপোনালোকক দেখুৱাই দিলোঁ বস্তুখিনি, মাজে মাজে দেখুৱাই দিলোঁ। আৰু এয়া পানীলাও, খালি পানীলাও, বহুত পানীলাও আছে, লগতে উৰহি আছে, দেখুৱাইছোঁ আপোনালোকক না। সেইবিলাক উৰহি, এইটো উৰহি সৰুকৈ খেতি এখন কৰিছিলোঁ। আৰু মই কৰা নাই দেচোন দে, এনেই আৰু মই ক'লোঁ আৰু আমাৰ ঘৰৰে যিহেতু একদম। গতিকে এয়া সৰু মিনি খেতি। বাকী আপোনালোকে ক'ব কেনেকুৱা লাগিছে। বাকী দেখুৱাই আছোঁ, বেছি কথা নকওঁ, মই এনেই দেখুৱাম আৰু বস্তুখিনি দেখুৱাই দিম, চাই থাকিব ভিডিঅ'টো। সৰু মিনি ভিডিঅ' এটা বনালোঁ। ইয়াতে খেতিখনত কি কি লগাইছোঁ মই প্ৰথমতে আপোনালোকক কৈ দিম। সেইফালে অকণমানকৈ বেঙেনা আছে, আৰু এইখিনিত আছে লাই শাক আছিল, সেইবিলাক শেষ হ'ল। লাই আছিল, মূলা আছিল, এইবিলাক শেষ হৈ গ'ল। এতিয়া আছে বৰ্তমান তাতে আছে এই পালেং শাক আৰু চুকা শাক, আৰু আলু লগাইছে তাতে, অকণমান আলু আছে। আলুখিনি মানে গজালি ওলাইছে আৰু আৰু এইফালে অকণমানকৈ আছে ধনিয়া, আৰু তলত এইবিলাক আছে ৰঙালাও, আৰু ওপৰত এইবিলাক দেখিছে নহয়, ওপৰত এইবিলাক আছে পানীলাও। বাকী আৰু উৰহি আছে মাজে মাজে, এইফালে বেঙেনা, সেইখিনিয়ে আৰু বেছি নাই খেতি। তথাপিও আৰু খাই কিনে আৰু বিক্ৰীও কৰিব পাৰি, আৰু মাজে মাজে ঘৰত আহে আৰু মানুহবিলাক, ঘৰত জানে আৰু ঘৰত আহি কিনে লৈ যায় মানুহবিলাকে। বাকী খেতিখিনিয়ে আৰু দেখিবলৈও আৰু অলপ এনেই, আৰু ভিডিঅ' দিব পৰা নাই আৰু ইমান, ভিডিঅ' দিম দে আৰু মাজে মাজে লাহে লাহে, অকণমান অসুবিধাৰ কাৰণে ভিডিঅ' এনেকৈ দিব পৰা যোৱা নাই। ভাবিছোঁ আৰু লাহেকৈ এইবাৰ ডেইলি ভিডিঅ' দিম, আৰু ডেইলি ভ্লগ দিম। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, এনেকুৱা ভিডিঅ' পাই থাকিব মাজে মাজে। আৰু বাহিৰত ওলাবই পৰা নাই, বাহিৰত ওলাম দে লাহেকৈ, আৰু ভাল ভিডিঅ' দিম বুলি এটা আশা থাকিল। চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰি কিনে ৰাখিব। কি ৰৈ ল'বি তাৰমানে, দুই পাত খচিছোঁ, হ'ব দে। এয়া সৰু সৰু বিলাহী গছ, এইবিলাক বিলাহী গছ, আৰু লগতে এইবিলাক চুকা শাক,
মাছেদি খাই বৰ মস্তি লাগে হা। আৰু এয়া পালেং শাকেদি মাছ খাই ভাল লাগে, লগতে চাটনি বনাই খাব পাৰি ধুনীয়াকৈ। ইয়াতে আছিল মূলা আৰু এই লাই শাক আছিল, লাই আৰু মূলা আছিল, শেষ এইখিনি খতম, এইখিনি নাই। সেইফালে আলু, সেই আলু হ'ব আৰু কেইদিনৰ পিছত। এইখিনিতো আছে আলু, সেইখিনিও আলু, লগতে তলত কৈছোঁ আগতে চবখিনি কৈয়ে দিলোঁ আৰু একবাৰ দেখুৱাই দিলোঁ। এয়া হ'ল ৰঙালাও, গোটেই ৰঙালাও আছে, এইবিলাক তলে তলে ৰঙালাও ফুলিছে আৰু হোৱা নাই এতিয়ালৈ। ৰঙালাওবিলাক ফুলিছে হা, কিন্তু হোৱা নাই। আৰু এয়া পানীলাও বহুত আছে, গুটিলোও বহুত। ৰঙালাও ফুল হৈছে চাগে, এইবিলাক ফুল এইয়া বহুত ফুলিছে, কিন্তু এটাও হোৱা নাই। বাকী হ'ব দে এইখিনিয়ে। ৰহি দেখাম, এইবিলাক ৰহিও বহুত আছে মাজে মাজে। এইখিনিয়ে, বাকী আৰু খেতি কৰিব লাগে বহুত আছে জেগা, ইমানখিনি জেগা কৰা নাই আৰু অকণমানকৈ খাওঁকৈ কৰা গৈছে আৰু গোটেইবিলাকে ঘৰৰ মানুহবিলাকে মিলি খোৱাৰ কাৰণে খেতিখিনি কৰিছে, বাকী নাই আৰু। এনে ভালকৈ কৰিম বুলি ভাবিলে গোটেই আছে, সেইখিনিও হেৰি কৰি কিনে কৰিব পাৰি আৰু, কিন্তু কৰা নাই। বাকী অলপ এনেই দেখুৱাইছোঁ ৰ জেগাখিনি, চাৰিওফালটো অলপমানকৈ এনেকৈ দেখুৱাইছোঁ। তো গাইছ, আজিৰ ভিডিঅ'টো এইখিনিতে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু ভাল লাগিব। বাকী এইখিনিয়ে আমাৰ ঘৰৰ সৰুকৈ কৰা খেতিখন। গতিকে আজিলৈ বাই বাই, টেক কেয়াৰ আৰু জয় অসম, ধন্যবাদ। বলক যাওঁ আৰু হ'ব, এইখিনিয়ে আমাৰ ঘৰৰ সেই